ভিডিঅ' প্ৰগ্ৰেম শ্ব' কৰোঁ মাছ গামলা উদঙাই দিওঁ গামলা দাঙি দিওঁ গামলা দাঙি দিওঁ অ'কে অ'কে এয়া ডাঙৰ মাছ ওলাইছে আহিলে নিব পাৰে মাছ ধৰা হৈ গ'ল শেষ হ'ল তাকে দেখুৱাই দিলোঁ আৰু এয়া দেখুৱাই দিলোঁ এইটো দাঙি দিয়ক এয়া দেখুৱাই দিয়া হ'ল গোটেইখিনি দেখুৱাই দিলোঁ তাত কি মাছ লাগে কমেণ্টত জনাব কচ কেনেকৈ লগাইছে হে কচ 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 এতিয়া আজি অফাৰ 30 টকা 20 টকা দি থকা হৈছে 20 টকা কেজি চব 30 টকা 20 টকা চলি আছে কেজি অলপ জীয়াই থৈ দিম বুজিছা নাই সাতটা নাই আৰু এটা কচ ক'ত আছে কচ 3টা বা 2টা আছে এই বেছি আছে অকণমান দেৰি পাছত দুটা পৰি যাব এইটো সমানেই হৈ যাব দুটা পৰি যাব কোনে কোনে এতিয়া নিয়ে অংক কৰক অ' বাসুদা অ' মাছ কেনেকৈ লগাইছা কেজি কেজি এইবোৰ ডাঙৰ সৰু চবৰে ৰেট বেলেগ বেলেগ কি ৰেট চবতকৈ ডাঙৰ চন্দা ডাঙৰ আছে নি ক'ত আছে চন্দা ডাঙৰ ৰেটটো পাব হয় বাৰু পাই কচ ওলাইছিলে তিনিটা নে চাৰিটা ওলাইছে কচ লৈছোঁ ৰাখি ল'লে কচ ঠাণ্ডা আছে গল্ডেন ফিছ আছে জুখি দিয়ে মিলিব লাগিব নহয় সৰু মাছো গুচি যাবগৈ ভাল ভাল কচ কেনেকৈ কচৰ ৰেট ক'ত হ'ব মোৰ সদিও হ'ব এইটো মাছ 200 টকাকৈ লগাইছে দেই এইটো 200 কালি চবতে 200কৈ বিকিছে কচ সেই দুটা জুখি দিওঁ 200 টকা হ'ব সেই দুটা পলি ইয়াত আছে চাই চালে এটা আছে নে চালে এটা আছে মনাটো চক মনাটো সৰুটো আছে বাকী এইটো আধা কেজি আছে বেলেগ বেলেগ কথা কৈ যাবি